উফ, ইমান গৰম, বাহিৰত ওলাবই নোৱাৰা হৈছে। বাহিৰত ওলালে গা চা পুৰি যায় কথা। ঘৰতে যাওঁ ৰ। টেক্সিত পানী লৈ যাম চতালত, চতালৰ মাজতে গা ধুম। ভেবলা দেখোন, কি খবৰ তোৰ? কানা দেখোন আজিকালি ক'ত থাকা? তোক দেখা নাপাওঁ দেখোন। নকপিয়াৰ আজিকালি বম বিজি মানুহ জানা না মই। কিহত বিজি বাপা? বৰ কথা বিজি মানুহ। তই নাজনা নেকি আজিকালি মই যে কামত ধৰছো? কামত ধৰছি তোক আৰু কোনোবা কাম দিব? কি চাহ দোকানত চাহ বিক্ৰী কৰা না কি? তই বিক্ৰী কৰকে যা চা। লেবেল না চাগে তাৰ। মেগী নিচিনা চুলিক নিলয় কথা কবাইছি। তই কি কাম কৰা কচোন তই? এতিয়া মই ফটোগ্ৰাফাৰ। ফটোগ্ৰাফাৰ মক্কেলৰ চলি মোবাইলত ফটো তুলি ফেচবুকত আপলোড দিলে এইটো ফটোগ্ৰাফাৰ বুলি নকয়, টাইম পাছ বুলি কয় এইটো। আপি পাগলা। কাক মক্কেলৰ চলি কবা আহিছা? তই মোবাইলত ফটোগ্ৰাফী মই নহয়, তহঁৰ বাপে দে। আৰু তহঁৰ বাপে বুজাবি যে ফেচবুক খুলছিটো খুলছি, কিন্তু মোক ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাব নিদিবি না। তই কচোন কেনে লাগে? এটা 60 বছৰৰ মানুহ এটা 20 বছৰৰ ল'ৰা এটাক ফ্ৰেণ্ড ৰিকুৱেষ্ট দিয়ে কেনে লাগব কচোন? কি কয় তই? পাপা ফেচবুক খুলছি নেকি? গমেই নাপা, মক্কেলৰ চলিটো মক্কেল হবি তই। ৰয় কানা কি নামেদি খুলছি কচোন মোক, ব্লক মাৰবা লাগব নহয়। মানে তইতো জানাই মোৰ প্ৰফাইলত তাই আছে, তাই। কোন তাই? আৰে তাই তাই ভেবৰা মাছ কি তাই তাই কৈ আছা? নাম চাম নাই নেকি? নাম চাম কবা নাজনা? আৰে ৰিয়াই, তই দেখা না তাইক মোৰ ফেচবুকত? আৰু এটা কথা জানা না, তাই বোধে মোক ভাল পায়। কি? তোক ভাল পাই? তোৰ নাম জানা সপনে নে? ফেবৰা চেবৰা। ৰচোন ৰ, কিবা জ্বলা গন্ধ আহিছে। জ্বলা গন্ধ? মইতো পাৰা নাই। কেনেকে পাবি? নিজৰ জ্বলা গন্ধ নিজে কেনেকে পাবি? বেটা তই মোক কৈছ জ্বলা বুলি, আচল কথা গম পালে তই জ্বলি পৰি শেষ হবি ৰ। কি আচল কথা কি আচল কথা? কি আচল কথা গম পাম মই? তই যোন বিয়াৰ কথা কৈ আছা, আজিকালি তাই মোৰ লগত ঘূৰে, মোৰ লগত কথা পাতে, মোৰ লগত চেল্ফি তোলে, মোক লাভ ইউ বুলি কয়। তোক লাভ বুলি ক'ব? তই যে মোৰ লগত হয় নে চাগে তোৰ লগত ঘূৰে ফুৰা অলপ কথা পাতে বুলি বাবা, ইমান উৰা সপোন নেদেখিবি। নহ'লে বেঙনাৰ নিচিনা যিখিনি চুলি আছে মাথা ঠিক নে সৰি যাব তোৰ। কি হৈছে তোৰ? খচান বা নদলি নুশুনিবি, গুচি যাবি চুপচাপ। চুপ, লেবেল আছে কিয় তাৰ? মোৰ গাৰ্লফ্ৰেণ্ডক নিজৰ বুলি কয়, লেবেল আছে কিয়? মুখ চুখ চিঙি দিম বাচা। কাৰ মুখ চিঙাই? ভেবৰা চেবৰা চাইকেলত ঘূৰা থেপৰা। ৰিয়া দুদিন কথা কি পাতি ললাক, তাৰ লগত দুখন ফটো কি উঠাই ললাক, নিজৰ গাৰ্লফ্ৰেণ্ড বুলি ভাবছি। ভেবৰা মানুহৰ ভেবৰা কথা। কানা অলপতো ভালকে থাকবি, লিমিটত থাকবি, অকাৰত থাকবি। বেলেগৰ গাৰ্লফ্ৰেণ্ডক চকু নেদবি, নহ'লে সঁচা কৈছো মই চিঙি দিম মুণ্ডা। যায়। আৰু ৰিয়া কি খবৰ তোমাৰ? মোৰ সিমান ভাল নহয় ৰবা। কি কবা আৰু, আজি ভেবৰা মানুহ এটাক লগ পাইছিলো, তাৰপিছত দিনে বেয়া গৈ আছো মোৰ। কি কবা আৰু। কোৱাচোন কোৱা ডাৰ্লিং, কিয় ফোন কৰিছিলা মোক? ৰিয়া নেকি? তাই কচোন মোৰ মেছেজৰ এটা ৰিপ্লাই দিয়া নাই তাই। তোমাক কোৱা নাই ৰবা, ফকিৰ এটা আহি গৈছে, ৰাস্তাত পইচা লাগে বোলে। খুৰা এতিয়া পইচা নাই, পিছত আহিব যাওঁ। আচ্ছা পাৰিম মই, পাৰিম কিয় নৰিম। তোমাৰ কাৰণেতো চব পাৰিম মই, কিন্তু আজি নাংগে দিয়া, কালি আহা। কালি ধুনীয়া ধুনীয়া মস্তি মস্তি চাই ফটো তুলি দিম তোমাক। এনেকুৱা ঠগা ফটো তুলিম তুমি চাই পাগলা হৈ যাবা। মোৰ ফটোগ্ৰাফীৰ লগত প্ৰেমত পৰি যাবা তুমি। আচ্ছা হ'ব দিয়া, বাই বাই, চি ইউ, লাভ ইউ ডাৰ্লিং। আপুনি কিবা কৈছিলে নেকি দাদা? কানা ভাই, তই কি সঁচাকে DSLR লৈছা? ইমান দেৰিৰ পৰা মই গান বাজনা কৰিছিলো তো। ভাই মোক দুটান ফটো তুলিবিচোন, বহুত দিন হ'ল ফেচবুকত একো আপলোড চাপলোড দিয়া নাই। মোক দুখনমান ধুনীয়া ফ'কাছৰ ফটো তুলিবিচোন, একদম হিৰোৱান ফটো তুলিবি দে। অলপ আগত কি কৈছে মনত নাই তোৰ? তোক তোলাতকে এটা ছাগলীৰে ফটো তুলি দিম, সেইটোৱে বহুত ভাল হ'ব। ফেবৰা বাপা কেনে কৰে এই এখন তুলি দিবি ভাই, ইমান অহংকাৰ কিহত তোৰ? যা কালি দেখা। দে হ'ব দে, ফটো নুতলা নাই, কিন্তু এটা কথা কৈ যা। কি? পাপাৰ ফেচবুকৰ নামটো কিনো? ফেবৰাৰ বাপেক। হাও